আমাৰ এইফালে তেনেকুৱা ধৰে আৰু কি কৰে গৰম পানী ঢালি মাৰি পেলাই চ' বহুতো এনেকুৱা নাইকিয়া হৈ গৈছে কাৰণ যদি আপোনালোকে এনেধৰণে হাবিত জৰি এৰি দিয়ে যা বেটা জিলে জিন্দেগী আৰু মই ভিডিঅ'টো প্ৰথমতেই কওঁ যিটো কাম মই কৰিবলৈ গৈ আছোঁ এই কামটো কৰি কোনো মানে মই মহান ব্যক্তি ওলাব বিচৰা নাই মানে নিজকে মহান ব্যক্তি দেখাব বিচৰা নাই চ' প্ৰথমতে মই এইটো কথা কৈ লৈছোঁ কাৰণ বহুতে ভাবিব পাৰে ন হেল্ল' গাইজ মই এতিয়া আছোঁ হাবিৰ মাজত দেখিছে বহুত ডাঙৰ হাবি এখনৰ মাজত আছোঁ আৰু মই আজি এটা প্ৰথমতে কৈছোঁ মই এটা কাম কৰিছোঁ যদি কামটো যদি মোৰ ভাল মানে শুদ্ধ হৈছে তেনেহ'লে আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু যদি ভুল হৈছে বা ৰং হয় তেনেহ'লে আপোনালোকে মোক এডভাইচ দিব কাৰণ প্ৰথম এইটো চাই লওক এইটো হৈছে এটা স্কুৱেল অৰ্থাৎ কেৰ্কেটুৱা হয় মই ইয়াৰ আপোনালোকক ডিটেইলছত কৈছোঁ এইটো আজি মই ৰেস্কিউ কৰি আনিছোঁ হা ঠিক আছে এইটোক মই এতিয়া এৰি দিম মেইন কথাটো হ'ল মানে এইটো আপোনালোকে নিশ্চয় দেখিছে এইটো কেৰ্কেটুৱা হয় স্কুৱেল হয় চক এইটো মানে অলপ বয়সীয়াল হয় হা এইটো একচুৱেলি আমাৰ এৰিয়াটোত আছিলে কাৰণ আমাৰ এইখিনি মানে এনেকুৱা আছে 4-5টামান আছে কিন্তু এইকেইটা কি হয় সিহঁতি মানে বহুত নাৰিকল বা আপোনাৰ তামোল খাই বহুত অনিষ্ট কৰি আছে ঠিক আছে চ' মেইন কথা হ'ল এইটোক মানে আপোনাৰ বহুতে বা কেটেপা মাৰে বা যিখিনি চিনিয়ে বাটল গুটি মাৰি হ'লে মাৰি পেলালে চ' মই ভাবিলোঁ ইয়াক মানে মাৰি পেলোৱাতকৈ যদি ৰেস্কিউ কৰোঁ হয় মই যদি এইটো সজাটো পাতিলে আমাৰ দেউতাই পাতিলে আৰু ধৰিলোঁ এইটো যদি মই তাক এনেকুৱা এটা মানে যিখিনি মানে ডাঙৰ ফৰেষ্ট বা হাবিৰ মাজত যদি ইয়াক এৰি দিয়া হয় তেতিয়া মানে ছেফটি হ'ব কাৰণ যেনে তেনে হ'লেও ছাৰ্ভাইভ কৰি ল'ব কিন্তু তাক যদি বেলেগে মাৰি পেলোৱাতকৈ বা যদি জীয়াই থকাৰ কাৰণ ইয়াৰো অধিকাৰ আছে কাৰণ পৃথিৱীখন কাৰণ সকলো কাৰণে বনাইছে অকল যে মানুহৰ বাবে বনাইছে তেনে কথা নহয় পৃথিৱীৰ জীৱ জন্তু সকলোলৈকে বনাইছে চ' গতিকে মই ইয়াক ধৰি আনিলোঁ আৰু এতিয়া মই ইয়াক যিহেতু ইয়াক ৰিলিজ কৰি দিম আৰু সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ কাৰণ বহুতে কি কৰে এনেকুৱা মানে চখতে আপোনালোকৰ মাৰি পেলায় বা আপোনাৰ কি হয় কিছুমানেতো আপোনাৰ খায়ো পেলাই বা চখতে খায় কিছুমান মানুহ আছে যে খাই পেলাই বা চখ কৰে কিন্তু এইবোৰ বহুত ৰেয়াৰ হয় এসময়ত এইবোৰ নাইকিয়া হৈ যাব আমাৰ মানে যিখিনি আমাৰ নিউ জেনেৰেশ্যন আহিব তেওঁলোকে এইবোৰ দেখা নাপাবও পাৰে কাৰণ বহুতো এতিয়া চৰাই আপোনালোকে জানেই টুকুৰা চৰাই বহুত চৰাই বিলুপ্ত হৈ গৈছে কাৰণ মই যে এইটো কাম কৰি কোনো মহান হ'ব বিচৰা নাই কিন্তু দেই এইটো জাষ্ট মোৰ নিজৰ মানে যিখিনি থিংকিং মই সেইখিনিৰ পৰাহে কামটো কৰিছোঁ আৰু যদি আপোনালোকে মই এইটো ৰং কৰিছোঁ বুলি ভাবিছে তেনেহ'লে আপোনালোকে মোক এডভাইচ দিব মই এতিয়া ভাল কৰিবলৈ ট্ৰাই কৰিম কিন্তু বহুত কি হয় ইয়াক ধৰি পেলাই বহুতে কিন্তু মাৰি পেলালেহেঁতেন কাৰণ বহুত অনিষ্ট কৰি আছে চ' আমি ইয়াক ডাঙৰ এখন দেখিছে হাবি এখনৰ মাজলৈ লৈ আহিছোঁ চ' ইয়াত মই এৰি দিম যাতে মানে বেলেগৰো যাতে অনিষ্ট নকৰে কাৰণ হাবিৰ মাজতহে এৰিছোঁ চ' ইয়াক মই ইয়াত এতিয়া ৰেস্কিউ কৰি দিম মই আপোনালোকক দেখাইছোঁ এতিয়া প্ৰথমতে খুলি লওঁ আৰু আপোনালোকে এইটো নাভাবিব যে এইটো কণ্টেণ্ট দি পেলাই আপোনালোকৰ মানে ইম'চনেলি হেৰি কৰিছে মই তেনেকুৱা বুলি নহয় মই ভিডিঅ'টো জাষ্ট এইকাৰণেই বনাইছোঁ কাৰণ বেলেগেও যাতে এনেকুৱা কাম কৰে কাৰণ আগতে আমিও দেখিছিলোঁ আমাৰ এইফালে তেনেকুৱা ধৰে আৰু কি কৰে গৰম পানী ঢালি মাৰি পেলাই চ' বহুতো এনেকুৱা নাইকিয়া হৈ গৈছে কাৰণ যদি আপোনালোকে এনেধৰণে হাবিত জৰি এৰি দিয়ে কাৰণ চব কিমান ধুনীয়া হয় বস্তুটো যদি আপোনালোকে এৰি দিয়ে তেতিয়া আপোনাৰ মানে এইবোৰ জীয়াই থাকিব কাৰণ এইবোৰ আজিকালি ৰেয়াৰ হৈ গৈছে কাৰণ মানুহে দেখিছে গছ গছনি কিমান কাটিছে চ' মই ইয়াক এতিয়া হাবিৰ মাজলৈ লৈ আহিছোঁ ইয়াত এৰি দিম যেনেকৈ ধৰে ছাৰ্ভাইভ কৰি ইয়াত কৰিব যা বেটা এতিয়া মই তোক ৰিলিজ কৰিম তোৰ জিলে জিন্দেগী মই ইয়াৰ এতিয়া আপোনাৰ হেৰিখিনি চাম কেনেধৰণে যায় যা বেটা জিলে জিন্দেগী চ' যাবলৈ পূৰা হেৰি হৈ আছে এতিয়া মই ইয়াক খুলি দিম এখন আৰু ইয়াৰ ফিলিংছ চাব হা খুলিছোঁ যা যাবলৈ মন কৰা নাই দেখিছে নাই এইটো গ'লগৈ দেখিছে মই এতিয়া ফাইনেলি ৰিলিজ কৰি দিলোঁ আৰু আপোনালোকে মোৰ যিটো কাম কৰিছোঁ যদি আপোনালোকে ভুল বুলি ভাবে নহ'লে আপোনালোকে ডিছলাইক মাৰিব পাৰে বা কমেণ্টো দিব পাৰে কোনো কথা নাই কিন্তু মই মানে এইটো মই নিজে ভাল বুলি ভাবিলোঁ কাৰণ তাক মাৰি পেলোৱাতকৈ বেলেগৰ জেগাত এৰি ৰেস্কিউ কৰি দিয়াটো বেষ্ট হয় কাৰণ সি বেলেগত এতিয়া অনিষ্টও নকৰে কিন্তু মোৰ বাবে সেইটো মই বেষ্ট লাগিলে চ' মই সেইটো কৰিলোঁ আৰু আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ কাৰণ বহুতে কি কৰে আপোনাৰ চৰাই চিৰিকটিটো নাইকিয়াই কৰি পেলালে আমাৰ ফালে কি হয় বহুত মানুহ আহে কেটেপা লৈ কিছুমান জেগাত আহে এতিয়া নাম মেনশ্যন নকৰোঁ কিন্তু এইবাৰ লাষ্ট মই তেওঁলোকক কৈ দিছোঁ যদি তেওঁলোক এবাৰ চৰাই মাৰিবলৈ আহে নহয় মই ডাইৰেক্ট কৈছোঁ তেওঁলোকক পিটা হ'ব মইতো পিটিমেই কাৰণ আমাৰ ঘৰত মোৰ এৰিয়াত নাহিবি বেলেগৰ আপোনালোকেও যাতে তেনেকুৱা কৰে যাতে যিকোনো বহুত ডাউক মাৰিব আহে বা কপৌ চৰাই মাৰিব আহে চ' আপোনালোকে মাৰিবলৈ নিদিব কাৰণ এসময়ত এইবোৰ নাইকিয়া হৈ যাব চ' মই এইটো আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে মাৰিব নিদিব আৰু মই আজি এইটো কৰিলোঁ ভাল কাম নে বেয়া কাম আপোনালোকে কমেণ্ট কৰি জনাব আৰু এনেধৰণে আগলৈ কাম কৰি যাম চ' আৰু বেছি নকওঁ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই জয় অসম।